মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যিসকলে এইবাৰ মেট্ৰিক পাছ কৰিছা তোমালোকৰ বাবে খুবেই এটা ভাল খবৰ। কাৰণ ইমান দিন তোমালোকৰ মাজত জল্পনা-কল্পনা চলি আছিল যে তোমালোকক চৰকাৰে লেপটপ প্ৰদান কৰিব নে নাই। এই বিষয়ত অসম চৰকাৰৰ আজি কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। সিদ্ধান্তটো হৈছে যে এইবাৰ অৰ্থাৎ 2022 বৰ্ষত মেট্ৰিকত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটাৰ অধীনত লেপটপ বা কম্পিউটাৰ প্ৰদান কৰা নহয়। ইয়াৰ বিপৰীতে মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক চৰকাৰৰ ফালৰ পৰা 16,000কৈ টকা প্ৰদান কৰা হ'ব। এই বছৰত অসমত 22,000 ছাত্ৰ-ছাত্ৰী মেট্ৰিকত প্ৰথম বিভাগলৈ উত্তীৰ্ণ হৈছে আৰু সকলো ছাত্ৰ-ছাত্ৰীক চৰকাৰৰ ফালৰ পৰা লেপটপৰ সলনি 16,000 টকা প্ৰদান কৰা হ'ব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।